হেল্ল' হেল্ল' হয় মই মনোজ ভাইৰ সৈতে কথা পাতি আছো নে মনোজ ভাইৰ সৈতে কথা পাতি আছে মই কি বিয়া পাতিছো নেকি মোৰ ল'ৰা ছোৱালীৰ সৈতে আপুনি কথা পাতি থাকিব লাগে আপুনি ছাৰ যোৱা 10 তাৰিখ 9 মাহ 2019 অৰ্থাৎ আজিৰ পৰা যোৱা দুদিন আগত অনলাইন যোগে আমাৰ কোম্পানীৰ পৰা এক পাৰ্চেল অৰ্ডাৰ কৰিছিলে নিশ্চয় কৰিছিলো জাঙিয়া এটা অলপ সস্তাত পাইছিলো অভিনন্দন জনাইছো ছাৰ আমাৰ কোম্পানীৰ ফালৰ পৰা আপোনাক আপুনি যিটো জাঙিয়া অৰ্ডাৰ কৰিছিলে সেই জাঙিয়াটো আপোনাৰ লাকি জাঙিয়া হয় ছাৰ মানে ছাৰ আপুনি আমাৰ কোম্পানীৰ এজন লাকি কাষ্টমাৰ হিচাপে নিৰ্বাচিত হৈছে আপুনি আমাৰ কোম্পানীৰ পৰা 25 লাখ টকা লটাৰী যোগে লাভ কৰিছে ছাৰ 25 লাখ ওরে পাগল হয়ে যাব আমি পাগল হয়ে যাব হেল্ল' 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 মানে আমি দুখীয়া মানুহ 25 লাখ টকানো ক'ত থম 1 লাখ মান দিলেওচোন হয় নহয় ছাৰ আপুনি আমাৰ কোম্পানীৰ লাকি কাষ্টমাৰ হিচাপে নিৰ্বাচিত হৈছে সেইবাবে আপুনি এই টকা গ্ৰহণ কৰিব লাগিব হ'ব নহলে লৈ ল'ম আৰু বেয়া চেয়া নাপায় যদি পিছে টকাখিনি পাম কেনেকৈ ঘৰত আহি দি থৈ যাব নেকি নহয় ছাৰ আপুনি এটা কাম কৰিব লাগিব প্ৰথমতে আপুনি আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আমাক পঠিয়াই দিব লাগিব হ'ব আৰু দ্বিতীয়তে ছাৰ আপোনাৰ একাউণ্টত 25 লাখ টকাটো ট্ৰেন্সফাৰ কৰি দিবৰ বাবে আপোনাক আমাৰ কোম্পানীৰ এটা একাউণ্ট নম্বৰ পঠিয়াই দিয়া হ'ব SMS যোগে সেই একাউণ্ট নম্বৰটোত আপুনি 18,000 টকা 24 ঘণ্টাৰ ভিতৰত ডিপজিট কৰি দিব লাগিব ছাৰ মাত্ৰ 18,000 গোটাগুটি 20,000 ললে হৈছিল বাৰু হ'ব মই এতিয়াই বেংক গৈ আছো $20,000 টকা মই সিহঁতৰ একাউণ্টত যোৱাকালিয়ে পঠিয়াই দিলো কিন্তু এতিয়ালৈকে মোক 25 লাখ টকাটো পঠিয়াই দিয়া নাই যে মোৰ একাউণ্টত ফোনে কৰিছো আৰু इस समय उपभोक्ता का मोबाइल स्विच ऑफ है कृपया थोड़ी देर बाद डायल करें इस समय उपभोक्ता का मोबाइल स्विच ऑफ है कृपया थोड़ी देर इस समय उपभोक्ता का मोबाइल स्विच ऑफ है कृपया थोड़ी देर बाद डायल करें হেল্ল' ঐ ক'ত আছ ঘৰতে আছো কথা এটা হ'ল নহয় কি কথা মাক্কা আজিৰ যুগতো মানুহ ইমান অকৰা হৈ থাকে নেকি হা ফেক কল আছিল চাগে এইটো ফেক কল আছিলে যদি মই পাৰ্চেল অৰ্ডাৰ কৰিছো বুলি সিহঁতে কেনেকে গম পালে কেনেকে গম পালে কেনেকে গম নাপালে সেইবোৰ কথা বাদ দে না হা তোৰ নামত যদি লটাৰী লাগিছে তই 1 টকা নিদিয়াকে লটাৰী ধন পাই যাবি গম পালি নহলে কি মিছা আছিলে নেকি মোৰ লটাৰী লগাটো মিছা মানে ভাল পাল্লা পৰলি গ'ল আৰু তোৰ 20,000 টকা ঘূৰাই পাম যে আশা নকৰিবি এটা 25 টকীয়া জাঙিয়াৰ কাৰণে মোৰ 20,000 টকা লোকচান আজিৰ পৰা জীৱনত জাঙিয়াই নিপিন্ধো মাকা